dreams, walking the streets of summer ghost town. I try to believe in God and James Dean, but Hollywood sold out. So all of the saints up at আমাৰ শিৱসাগৰৰ এক সাংস্কৃতিক গোষ্ঠী লাইভ কেমেৰা এক্সনৰ বেনাৰত আমি যোৱা 20 জুলাইৰ পৰা 27 জুলাইলৈকে ধুনীয়াকৈ এখনি নৃত্য অভিনয় আৰু মডেলিঙৰ কৰ্মশালা আয়োজন কৰিছোঁ। ইতিমধ্যে আজি আমাৰ তৃতীয় দিন আৰু খুব সুন্দৰকৈ আমাৰ কৰ্মশালাখন চলি আছে। আমাৰ মাজত প্ৰশিক্ষক হিচাপে আমাৰ গুৰুমা হিচাপে উপস্থিত আছে বৰ্তমান অসমীয়া টিভি পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিক বিধাতা আৰু অভিনয় কৰি যোৱা হাঁহকুঁৱাৰী ভাৰতৰ কেইবাখন ধাৰাবাহিক লগতে টলি LLB আৰু লগতে অসমৰ দুখন আগশাৰী ভ্ৰাম্যমান আশীৰ্বাদ আৰু ভাগ্যদেৱীৰ এটা ইতিমধ্যে অসমৰ বিভিন্ন মঞ্চত মন্তব্য কৰা নাটকত মুখ্য নায়িকা হিচাপে অভিনয় কৰা গায়ত্ৰী বৰা। আৰু আমাৰ এই কৰ্মশালাত শিৱসাগৰৰ উপৰিও ডিব্ৰুগড়, যোৰহাট, তিতাবৰ, গুৱাহাটী বিভিন্ন ঠাইত কণ শিশুসকলে আৰু লগতে ডাঙৰ সৰু যোগদান কৰিছে। এতিয়াও যদি কোনো ইচ্ছুক আছে কৰ্মশালাত অংশগ্ৰহণ কৰিবে তেওঁ আমি স্বাগতম জনাইছোঁ। তেওঁলোকে আমাৰ এই ভিডিঅ'টো তলৰ লিংকত কমেণ্ট কৰি ল'ব। ধন্যবাদ। ক'ত হৈছে স্থান? আমাৰ স্থানটো হৈছে শিৱসাগৰ বাওঁপুখুৰী কেজনুৱালী পথৰ ঐক্যমনা নামৰ জাতীয় সংগঠনটোৰ অফিচত। নমস্কাৰ, মই গায়ত্ৰী বৰা। নিশ্চয় আপোনালোকে চিনি পায়। গুৱাহাটীৰ পৰা অকণমান আজি শিৱসাগৰৰ ষ্টুডেণ্টসকলৰ কিছু সময় কটাম বুলি আহিলোঁ। ক'ত আৰম্ভ হৈছে আৰু কেতিয়াৰ পৰা? যোৱাকালিৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ কৰ্মশালা। আৰু কৰ্মশালাটোৰ আপুনিয়ে লৈ আছে নে আৰু আপোনাৰ কিবা আছে? মোকতো গুৰুমা হিচাপে তেওঁলোকে মাতিছে, বাকী আৰু কাক মাতিছে মই গম নাপাওঁ। আৰু কেনেকুৱা পাইছে আমাৰ ষ্টুডেণ্টসকলক? ভাল লাগিছে, কিয় ভাল নালাগিব। সৰু সৰু ল'ৰা ছোৱালীৰ লগতে হওক বা যিকোনো শিকাৰৰ লগত থাকি পেলাই আমি ভালেই পাওঁ। যিহেতুকে অকণমান যি ন্যূনতম জ্ঞান সেয়া যদি কাৰোবাক অকণমান দিব পাৰোঁ তেনেহ'লে আমি সদায় সুখী হ'ম। আৰু কৰ্মশালাটো কেতিয়াৰ পৰা কেতিয়ালৈকে আছে? 21 তাৰিখৰ পৰা 20 তাৰিখৰ পৰা 27 তাৰিখৰ। night, last night in my dreams, walking the streets of summer ghost town. I try to believe in God and James Dean, but আমাৰ লাইভ কেমেৰা এক্সনৰ উদ্যোগত গ্ৰীষ্মকালীন যি নৃত্য অভিনয়ৰ মডেলিঙৰ কৰ্মশালা আছিল, এই কৰ্মশালা আজি আমাৰ সামৰণি পৰিছে। আৰু এই সামৰণি অনুষ্ঠানত আমাৰ কৰ্মশালাত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰী আমি তেওঁলোকে যি অভিনয় নৃত্য আৰু মডেলিং শিকিলে আমি তাৰ ওপৰত উপস্থাপন কৰিলোঁ। আৰু এই কৰ্মশালাত আমাৰ শিৱসাগৰৰ লগতে বাহিৰৰ কেইবাখনো জিলাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। আৰু আমাৰ সামৰণি অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে সংবাদকৰ্মী লগতে সামাজিক কৰ্মী আমাদের উপস্থিত থাকে। এইখিনিতে মই ধন্যবাদ জ্ঞাপন দিব লাগিব আমাৰ এই প্ৰডাকশ্যনৰ মুখ্য অৱস্থা আবু আলী দেৱক আৰু মোৰ শুভাকাংক্ষীসকলক, মোৰ প্ৰডাকশ্যনৰ সকলো সদস্যসকলক, সকলো মিডিয়া পাব্লিক প্ৰেছ, আমাৰ NEG নিউজ আৰু আদি কৰি কেইবাটাও আমাৰ সংবাদ মাধ্যমে আমাক বহুতখিনি সহযোগ কৰিলে। আৰু আমাৰ এখন সফল সামৰণি বুলি আমি ভাবিছোঁ। এই সফল সামৰণি অনুষ্ঠানটো আমাৰ ইয়াতে শেষ হোৱা নাই। ভৱিষ্যতে আমি ইয়াক পুনৰ আগুৱাই নিবলৈ এটা প্ৰয়াস কৰিছোঁ। এয়া মাথো আমাৰ প্ৰয়াস আৰু চেষ্টাই হয়। পৰৱৰ্তী সময়ত ইয়াতকৈ আমি আৰু ব্যাপকভাৱে আমি এই কৰ্মশালা আয়োজন কৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু আমি সকলো শিৱসাগৰৰ লগতে অসমৰ ৰাইজৰ আমি সহযোগ বিচাৰিছোঁ। লগতে আমাৰ মুখ্যমন্ত্ৰী গায়ত্ৰী বৰালৈ আমি এয়া পাওঁ যে আমাৰ শিৱসাগৰীয়া হয়, ৰংপুৰীয়া হয়, আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। टूटे टूटे टुकड़ों को समेटकर मुझे वापस जोड़ा गया है। शायद इसीलिए मैं बार बार बिखर जाता हूँ। ये क्या हुआ कुछ पता ना चला। क्यों हादसा
टुकड़ों में मैं भी, टुकड़े मिले तो हम बने। ये दिल जिंदगी से खफा हो चला था, जिसे फिर से जीने के बहाने तुम बने। तन्हा सफर के मुश्किल डगर में तुम हम सफर जो मिल गए, है जख्म सारे सिल गए। बिखरे पड़े थे बेजार लम्हे, कांटों के जैसे हर जगह वो फूल बन के खिल गए। सड़कों पे कितनी शामें गुजारी, वही रात होते आशियाने तुम बने। ये क्या हुआ कुछ पता न चला।